নমস্কাৰ বন্ধুবান্ধৱীসকল, তোমালোকলৈ প্ৰথমে আগতীয়াকৈ নতুন বছৰৰ শুভেচ্ছা জনালোঁ। এডভান্স হেপী নিউ ইয়েৰ। যিহেতু আজি 2021 বৰ্ষৰ অন্তিমটো দিন, অহাকালিৰ পৰা তোমালোকৰ 2022 বৰ্ষৰ আৰম্ভ হ'ব। পুনৰবাৰ তোমালোকলৈ শুভেচ্ছা জনালোঁ নতুন বছৰৰ। তেনেহ'লে এই বৰ্ষৰ আছাম পুলিচৰ অন্তিমটো ভিডিঅ' আৰম্ভ কৰোঁ। এই ভিডিঅ'টো সম্পূৰ্ণকৈ যিসকলে অসম পুলিচৰ ABUB স্বয়ংসেৱক বাকৃষ্টা পদৰ ফিজিকেল টেষ্ট দিছিলা, তোমালোকৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ ভিডিঅ'। আৰু যিসকলে অসম পুলিচৰ ABUB কামাণ্ডো বেটেলিয়ান ABSI UBSIত এপ্লাই কৰিছা, তোমালোকৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ ভিডিঅ'। এতিয়া হৈছে তোমালোকে সকলোৱে গম পাইছে যে তোমালোকক ডিজিটালে উল্লেখ কৰি দিছে, টুইট যোগে বা তোমালোকৰ ফেচবুক পেজৰ যোগে তোমালোকক উল্লেখ কৰিছে। যিসকলে স্বয়ংসেৱক বাকৃষ্টা পদৰ ফিজিকেল টেষ্ট দিছিলা, তোমালোকৰ ৰিটেন এক্সামটো ফেব্ৰুৱাৰী মাহত হ'ব। হয়তো তোমালোকৰ ফেব্ৰুৱাৰী ফাৰ্ষ্ট উইক বা ছেকেণ্ড উইক মানে হ'ব। তোমালোকে এতিয়া ভাবি আছা তোমালোকৰ ৰিটেনৰ কাৰণে নাম আহিব নাহে, তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। তোমালোকৰ নিশ্চয় নাম আহিব। তোমালোকৰ যিহেতু ফিজিকেল মাৰ্কছটো যিটো পাইছা সেইটো চাই তোমালোক মাতিব। সেইকাৰণে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। তোমালোকৰ নিশ্চয় ৰিটেনৰ কাৰণে প্ৰিপেৰেশ্যন কৰা, তেতিয়াহে তোমালোকে ভাল নাম্বাৰ হ'ব পাৰিবা। এতিয়া যিসকলে নতুনকৈ এপ্লাই কৰিছা, তোমালোকেও ভাবি আছে যে তোমালোকৰ কেতিয়া হ'ব ফিজিকেল টেষ্ট। যিসকলে ABB বা কামাণ্ডোত এপ্লাই কৰিছা, তোমালোকে সকলোৱে ভাবি আছে যে তোমালোকৰ ফিজিকেল টেষ্ট কেতিয়া হ'ব। তোমালোকৰো অতি সোনকালে ফিজিকেল টেষ্টটো হ'ব। তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। তোমালোকে প্ৰিপেৰেশ্যন কৰা যাতে তোমালোকে ভাল নাম্বাৰ উঠাব পাৰে, সেইটো তোমালোকে চিন্তা কৰা। তোমালোকে এতিয়াৰ পৰাই লাগি যোৱা। যিহেতু হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে তোমালোকক 10 মে'ৰ ভিতৰত তোমালোকৰ এই নিযুক্তিসমূহ সম্পূৰ্ণ কৰিব। তোমালোকৰ হয়তো 10 মে'ৰ ভিতৰত নিযুক্তিসমূহ সম্পূৰ্ণ কৰিব। সেইকাৰণে তোমালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰা যাতে তোমালোকে ভাল নাম্বাৰ উঠাব পাৰা। তোমালোকে হয়তো ধুনীয়াকৈ বুজি পালা। ভিডিঅ'টো ইমানখিনি আছিল। ধন্যবাদ। নেক্সট লগ পাম।